অসম আৰক্ষীৰ নাক কাণ কাটি সুনাম নহয় কুনাম অৰ্জন কৰা এইজন প্ৰফুল্ল কুমাৰ দাস। ৰঙাপানীৰ ৰঙীন সপোনত ডুব গৈ আৰক্ষীৰ বিশেষ উপাধি থকাৰ বাবে ৰাজপথত কাৰ ৰেচিং কম্পিটিশ্যনত নামিল। কিন্তু কালিকা লগা শনিবাৰে মান সন্মান সকলো কাহিনীলে ছাৰৰ। তাৰ পিছত জনৰোষত পিকে দাস। আপনি আহকচোন পুলিশ লৈ এটা আটকে আমাক আটকাইছে দম দি আছে এই যে চাই এটা দম দি আছে এইখান গাড়ি নাম্বার এই দম দি আছে অন ডিউটি আছে পুলিশ অন ডিউটি আছে এটা পুলিশ এই খুড়াহতে বাছাই আছে তাক রিপোর্টার আহিব রিপোর্টার আহিব যাব দি দেখে আমি ভাল কৰিব এই তোমরা সবই রাখো রিপোর্টার আসলতে আমি সন্ধিয়া ঘৰত যাই আছিলোঁ যেহেতু লকডাউন চলি আমি ঘৰত যাই আছিলোঁ ঘৰত যাই থাকাতে এখন গাড়ী আহি আমাক লাগাই দিয়া নিচিনা কৰিছিল তেতিয়া লাগাই দিয়া নিচিনা কৈছে আমি মই কৈছিলোঁ যে কোন লাগাই দিছে এনেকৈ কোৱাৰ পিছত সি আৰু ঘূৰি আহি আমাক আৰু এবাৰ লাগাই দিয়া নিচিনা কৰিছে যখন লাগাই দিয়া নিচিনা কৈছে সি তাৰপিছত আমাৰ ৰাইজৰ মানুহখিনি ধৰিল ধৰাৰ পিছত আমি ধৰিলোঁ তাৰপিছত সি ওলাই গৈছে কোনোবা প্ৰফুল্ল কুমাৰ দাস তেওঁ পুলিচ কৰে বৰ্তমান তেওঁ বঙাইগাঁৱত ডিউটি। নিশা যোগীগোপাৰ কটাহবাৰীত পিকে দাসৰ বাবে এখন আৰক্ষী আৰু পাব্লিকৰ মাজত লাগিল তৰ্কাতৰ্কি। কিবা মুনিফা আছে আপোনালোকৰ মুনিফা নাথাকে এইবিলাক কাম নকৰে আপোনালোকে মুনিফা নাথাকে আপোনালোকে এইবিলাক কাম নকৰে নাপায় নাপায় গাড়ী নাথাপৰাবি আৰক্ষীৰ কুকীৰ্তি ঢাকিবলৈ এনেদৰে সুৰামত্ত আৰক্ষীৰ জনক সুৰক্ষা দি পলুৱাই পঠালে এইকেইজন আৰক্ষীয়ে। লগে লগে ছেল্ফ ডিফেন্সকাৰী যোগীগোপাৰ আৰক্ষীক ঘেৰাও কৰিলে ৰাইজে। ৰাইজৰ হেঁচাত আৰক্ষীও স্বীকাৰ কৰিলে। তেওঁ মদ খাই আছিল আছিল তাৰমানে গাঁৱত অভদ্ৰ ব্যৱহাৰ কৰিছে অভদ্ৰ ব্যৱহাৰ কৰিছে সেইকাৰণেতো মই তেওঁক ঠেলি আপোনাৰ হেৰিত উঠাই দিলোঁ গাড়ীত উঠাই দিলোঁ পাব্লিকৰ লগত এনেকুৱা বেয়া ব্যৱহাৰ কৰিলে গালিও দিছে দিছে আপোনালোকে মোৰ পৰা কিবা একশ্যন ল'ব নাই 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 সেইটো আমি এতিয়াতো নামাৰো আমি তেওঁকে মাৰা নাই আপুনি বেলেগ লাইনত যাই আছে আপুনি গাড়ী লৈ আহিছে না আপুনি গাড়ী লৈ আহিছে অভয়াপুৰীৰ পৰা ব্যুৰ' ৰিপৰ্ট নেশ্যন টক্স 24।